বন্ধু বান্ধৱীসকল আজি দুবৰি ধাৰাবাহিকখন চাবলৈ বহুত ইণ্টাৰেষ্টিং হ'ব। যোৱাটো খণ্ডত দেখিবলৈ পাইছিল যে পাৰ্থৰ ভনীয়েকে পাৰ্থৰ দেউতাকৰ আগত পাৰ্থৰ মানসিক অৱস্থাটোৰ বিষয়ে সকলোবোৰ কথা কয়। আনফালে দুবৰিয়ে নয়নাৰ চেঞ্জ কৰি অহাৰ পাছত কাকো চিনি নোপোৱা কথা ডাক্তৰৰ ওচৰত কয়। ডাক্তৰে নয়নাৰ সোনকালে স্মৃতিশক্তি ঘূৰি নাহে বুলি কয়। আনফালে দুবৰিৰ মোমায়েকে দুবৰিৰ দেউতাকক অফিচলৈ পঠিয়াবলৈ বিচৰা কথাটো মোমায়েকক কয় আৰু দুবৰিৰ দেউতাকে অকলে বহি হৈ যোৱা সকলোবোৰ কথা ভাবিবলৈ ধৰে আৰু মাকক নয়নাৰ কলেজৰ পৰা দেৰিকৈ অহা কথাবোৰ মাকক কিদৰে কৈছিল সেইবোৰ ভাবি থকা দেখা যায়। আৰু দেউতাক বহি থকাৰ সময়ত দুবৰিৰ ভায়েক দেউতাকৰ ওচৰত আহি বহি লৈ দেউতাকৰ লগত কথা পাতে। আনহাতে পুলিচ অফিচাৰজনে নয়নাৰ ফোনটো বিকা মানুহজন বিচাৰি ফুৰে আৰু কেছটো ইনভেষ্টিগেশ্যন কৰি থকা দেখা যায়। আনহাতে দুবৰিৰ মাক দেউতাকে নয়নাক কথাবোৰ পাতি থকা দেখা যায়। বহুত কষ্টত নয়নাৰ মাক দেউতাক আছে আৰু দুবৰিৰ দেউতাক অফিচলৈ নোযোৱাৰ কাৰণে অফিচৰ মানুহ এজন দুবৰিহঁতৰ ঘৰ বিচাৰি ওচৰৰ দোকানী এজনক সোধে আৰু দোকানীজনে মানুহজনক কথাবোৰ বুজাই কয়। বন্ধুসকল আজি খণ্ডত দেখিবলৈ পাব যে পুলিচে কেছটো ইনভেষ্টিগেশ্যন কৰি অপৰাধী ধৰিবলৈ চেষ্টা কৰিব আৰু আনফালে দুবৰিৰ ঘৰত দুবৰিৰ দেউতাকৰ অফিচৰ মানুহ অহা কথা মাক দেউতাকৰ আগত ক'ব আৰু দুবৰি মেডিকেলত থাকোঁতে এটা ল'ৰাই কিবা পেলাই দৌৰ মৰা দেখিবলৈ পোৱা যাব। চ' বন্ধুসকল আজি খণ্ডটো ভাল লাগিব। নয়নাৰ অপৰাধী বাৰু পুলিচ অফিচাৰজনে বিচাৰি পাবনে জানিবলৈ আজি খণ্ডটো উপভোগ কৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।